ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু জানেই ন ৰাতিপুৱা কিমান কাম থাকে গোটেইবিলাক কাম উঠি এতিয়া মই ঘৰ মুচিব লৈছোঁ সেই ভিডিঅ'টো সম্পূৰ্ণ একেদিন যেহেতুকে বহুত বতাহ দি আছে আৰু ধূলি বালি ঘৰত পুৰা সোমাই যায় কাৰণ আমাৰ ঘৰটোত যেহেতুকে চিলিং টিলিঙৰ ব্যৱস্থা নাই আৰু ঘৰটো বহুত লেতেৰা হয় যেহেতুকে বতাহ মাৰি আছে এইফালে ধূলি বালি সোমাব পাৰে কি তাৰপিছত তাৰ কাৰণে ভাবিছোঁ ঘৰটো মুচি দিওঁ কাৰণ ঘৰটো ডেইলিয়ে মুচিব লাগে এদিন নুমুচিলে বহুত লেতেৰা হৈ যায় তো ভিডিঅ'টো চাই থাকিব আজি দিনটোত কি কি কৰোঁ আপোনালোকক দেখাই থাকিম গতিকে মই মোবাইলটো লৈ থাকিব নোৱাৰোঁ আৰু লগতে এইডালৰ সহায়ত মই ভিডিঅ'টো বনাওঁ এইডাল মই আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি কিনে 500 লৈছিলে বহুত ষ্ট্ৰং হয় হেভি হয় মই ভাবা নাছিলোঁ যে 500তে ইমান ভাল বস্তু পায় গতিকে কোনোবাৰ যদি এনেকুৱা প্ৰয়োজন আছে ৰিং বেল তো তেতিয়াহ'লে আপোনালোকে 500ত ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিব পাৰে আৰু এইটো মই এনেকৈ ফিট কৰিব লাগিব এটা চাৰ্জাৰতো দিব পাৰে আপোনালোকে কি হৈছে এইটো দিয়া নাযায় দেখোন এইডাল এতিয়া লগাই দিলোঁ আৰু ইয়াত এইটো মই লগাই দিম লগাই কিনে আপোনাৰ এডাল তার হয় এইটো হলকাই দিম আৰু এইটো মই ইয়াতে লগাই দিম লগাই দিয়াৰ পিছত ইয়াতে এইটো জ্বলিছে এইটো টিপি ধৰিম এইটো এনেকৈ টিপি ইয়াৰ কালাৰটো আপোনালোকে চেঞ্জ কৰি থাকিব পাৰে যোনটো কালাৰত আপুনি বনাই সোনটো কালাৰতে আপোনালোকে বনাব পাৰে যিখিনি কাম আছিলে কাম বন কৰি এতিয়া মই ফ্ৰী হৈ ল'লোঁ আৰু এনেও এইটো টাইমত এনেকুৱা লাগে কেতিয়া কামখিনি কৰি উঠি ফ্ৰী হ'ব পাৰোঁ তো এইটো মোৰ ৰুম আৰু কাপোৰ চাপোৰবিলাক ধুই দিলোঁ মই ওলাইছোঁ এতিয়া ভাত খাব আৰু যেতিকে মা নাই মা নাথাকিলে ভাত অকলে খাই ভাল নালাগে তথাপিও মা নাই আমি ঘৰত তিনিজনে মানুহ হাজবেণ্ড মা আৰু মই হাজবেণ্ডে ৰাতিপুৱাই মানে ডিউটিত গৈছে আৰু মা ক'ৰবাত ওলাই গৈছে গতিকে ভাত অকলে খাব লাগিব মানুহজনে আৰু মোৰ শাহু মায়ে কেৱল পিঠা খাওঁ এনেকৈ কৰি আছিল খালি পিঠা বনাই দিব লাগে তাৰ কাৰণে আজি অকণমান চাউল মই ভিজোৱা নাই বাৰু মায়ে ভিজাইছিলে এইখিনি খুন্দিব লাগিব অকণমান ৰ'দত শুকাই দিওঁ ধুইছোঁ এইখিনি শুকোৱা হৈছে ইয়াত মই আটা মিক্স কৰিম মই নাজানো দেই পিঠা বনাব কিন্তু মই প্ৰথম আজি বনাম আগতেও বনাইছিলোঁ ঘৰত কিন্তু মই ভালদৰে নাজানো আৰু ইয়াতেতো ময়ে বনাব লাগিব আৰু লগতে ইয়াত চৌদা দিছোঁ ইলাইচি দিছোঁ আৰু অকণমান নিমখ দিছোঁ গুড় দিছোঁ গুড়টো 1 কাপ পানীত আপোনালোকে মই 1.5 কাপ পানী দিছোঁ জুইত এনেকৈ উতলাব লাগিব উতলা হৈ গ'ল তাৰপিছত মই ইয়াতে অকণমান ৰিফাইন দিম আৰু ইয়াতে গুড়ৰ লিকুইডখিনি দি কিনে আটাটো ভালদৰে মাৰি ল'ম
চিটা বনোৱা গোটেইখিনি কাম হৈ গ'ল আৰু মই পিঠা বনাইছোঁ কেইখনমান দহিও গৈছে ভালদৰে হোৱা নাই পুৰি গৈছে কেইখনমান আৰু মই নাজানো আজি বিয়াৰ পিছত ফাৰ্ষ্ট টাইম মানে বনাইছোঁ আৰু মই প্ৰথমতে হাজবেণ্ডক টেষ্ট কৰি চাব দিম কেনেকুৱা ৰিয়েকশ্যন বা কেনেকুৱা কি কয় আপোনালোকক দেখাই থাকিম আৰু তেখেতে ডিউটিৰ পৰা আহি পোৱা নাই আহি পালেই গাও চাউ ধোৱাৰ পিছতে মই দি দিম খাবৰ কাৰণে আৰু মোবাইলটো যদি ভিডিঅ' কৰা গম পাই মোকতো বহুত গালি পাৰিব কাৰণ মোবাইল চবাইল গোটেই ভাঙি দিব তো মনে মনে ভিডিঅ'টো কৰিব লাগিব আপোনালোকে চাই থাকি এতিয়া তেখেতে আহি পালে আৰু তেখেতক মই দিব ওলাইছোঁ গাখীৰ আৰু পিঠা চাহ তেখেতে খুব কমে খায় কেনেকুৱা হৈছে কবি মোক ভিডিঅ' কৰি আছা নেকি কেনেকুৱা আছে গ ভিডিঅ' কৰি থকা বুলি তুমি কেনেকৈ গম পাইছা চলি মাহাই কৈ থাকে নহয় সদচি না সদচি সঁচাই মোৰ ডিঙি চাই কিনে কওঁ দে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক